মোৰ আইডিঅলজি হ'ল পিচ ছিকিউৰিটি এণ্ড ডেভেলপমেণ্ট। এই BTC অঞ্চলত ডেভেলপ বহুত হৈছে, বেলেগ মানুহে ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে, কিন্তু ডেভেলপমেণ্টটো 80% হৈছে। আৰু যদি এই পাৰ্টিক যদি আৰু তাৰ লংগিভিটি মানে আৰু একবাৰ যদি পাৱাৰত আহে, তেনেহ'লে আমি ভাবোঁ ভালকৈ আৰু উন্নতিটো হ'ব। তাৰ মাজত পিচ, এতিয়া আমি শান্তিত চুক্তি কৰিলে চব BTC অঞ্চলত এতিয়া শান্তি। আগৰ দিনত আছিলে চব বিফৰ 8 চব মানুহে ভয় খাইছিলে, এতিয়াতো নাইকিয়া হৈ গ'ল। এইটো কাৰণে ডেভেলপমেণ্ট আৰু ছিকিউৰিটি, মানুহৰ ছিকিউৰিটি লাগে। সেইটো কাৰণে মই এই তিনিটা বস্তু আৰু অল ৰাউণ্ড ডেভেলপমেণ্ট উইথ অল দ্য কমিউনিটিজ, এইটো নজৰ দি পেলাই আমি কাম কৰি যাম বুলি এতিয়া প্ৰতিশ্ৰুতি মানে প্ৰমিছ কৰিলোঁ। কিমান দূৰ আশাবাদী হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF এইবাৰ অসমত আহিব বুলি? There is no question of winning. There is no question of losing. কুৱেশ্যনে নাই। আপুনি তাতে দেখিলে কিমান মানুহ, আৰু কাম্পাছাৰ যোৱাকালিও নমিনেশ্যন দিলে কিমান মানুহ আহিলে, আৰু সেইফালে কোকৰাঝাৰৰ আপুনি দেখিলে। দেয়াৰ ইজ ন' কুৱেশ্যন অফ লছিং। আৰু এতিয়া নিউ মাইণ্ড সিহঁতৰ ভাৱত মানে নিউ এছপিৰেশ্যন আৰু আহি আছে, আৰু জোচ মানুহৰ মনত আহিছে। জাগাটো উন্নতি হ'ব লাগে, শান্তি হ'ব লাগে, আৰু মানুহৰ ছিকিউৰিটি পাব লাগে, সেইটো মানে মানুহে অনুভৱ কৰিছে। সেইটো কাৰণে মানুহে এতিয়া BPFত ছাপৰ্ট কৰিবৰ কাৰণে মানে হাজাৰ থাউজেণ্ড ওলাই আহিছে। নহয়, সিহঁতৰ কাৰণে এইটো প্লাছ পইণ্ট নহয়। আপোনালোকে জানে আমি গোলামগুৰি মিটিঙত আমি 3টা কোঅৰ্ডিনেট কমিটি বনাই দিছিলোঁ, 4টা কোডে, কিন্তু আনফৰ্চুনেটলি এটা গ্ৰুপ গভৰ্ণমেণ্টো ৰৈ গৈছে, সেইফালে মানে মাৰ্চ আপ হৈ গৈছে। তাৰপিছত আমি 3টা গ্ৰুপে আছে, 3টা গ্ৰুপ যি নেকি BPFৰ আইডিঅলজি অল ৰাউণ্ড ডেভেলপমেণ্ট উইথ অল কমিউনিটিজ, এইটো মানে ভাল পাই পেলাই আমি BPFৰ 3টা পাৰ্টীয়ে যোগদান কৰিলে। সেইটো কাৰণে আমি 110% আমি জিতিবয়ে BPF হাগ্ৰামা ছাৰে, আৰু এগেইন গভৰ্ণমেণ্টটো গঠন কৰিব। দেখা গৈছে যে আপোনাৰ সাধাৰণ সম্পাদকে ইতিমধ্যে UPPত যোগদান কৰিছে, তেওঁলোকে আপোনালোকৰ যি কোঅৰ্ডিনেশ্যনৰ কাৰণে কমিটি গঠন কৰিছিলে সেইটো নিয়ম ভাইলেট কৰিছিলে? হয়, নিজে এইটো ভাইলেট কৰিছে। নিজৰ ডিচিশ্যন, প্ৰাইভেটলি ডিচিশ্যন, এইটো আমাৰ সংগঠনৰ ডিচিশ্যন নহয়। এই জিৰ' লিডাৰ, আপুনি সোধক আপোনাৰ লগত ট্ৰেণ্ড লিডাৰ কিমান আছে সুধিব পাৰে, নেশ্যনেল কাউন্সিলৰ কিমান আছে সুধিব পাৰে, সিহঁতে ক'ব। এই জিৰ' লিডাৰ মানে এইটো লৈ পেলাই আশা কৰিব নোৱাৰে যে UPPত আহিব বুলি, আমি কেতিয়াও আশা কৰিব নোৱাৰে। আপোনাৰ প্ৰতিদ্বন্দ্বী এজন শক্তিশালী প্ৰতিদ্বন্দ্বী BTC ডেপুটি চিফ, কি ধৰণে ল'ব? মোৰ ফালৰ পৰা ধৰণ বুলিবলৈ একো নাই। মই পাথৰৰ লগত খেলি ভাল লাগে, আৰু প্ৰতিদ্বন্দ্বী বুলিবলৈ মই মোৰ সন্মুখত নাই বুলি মই ভাবোঁ। আপোনাক কৈছে আপুনি BTCৰ বাহিৰৰ মানুহ, আপোনাক মোৰ সমষ্টিৰ মানুহে চিনিয়ে নাপায়, কি ক'ব? তাতকৈ বেছি ভাল হ'ব মই ভাৰতৰ মানুহ নহয় বুলি ক'লে, কিয়নো আমি সকলোৱে ইণ্ডিয়ান মানুহক, ভাৰতীয় মানুহক কোনোবাই যদি এঠাইৰ নহয় আন ঠাইৰ নহয় বুলি ক'ব বিচাৰে, তাতকৈ ডাঙৰ পলিটিক্সৰ ওপৰত বেয়া পলিটিক্স খেলিব বিচৰা ব্যক্তি কোন থাকিব পাৰে? ছাৰগৰাকীয়ে কৈছে আপোনাৰ পজিশ্যন জিৰ', আপোনাৰ লগত কোনেও নাই, আপোনাৰে সতীৰ্থ, একেলগতে জংঘলৰ পৰা ওলাই আহি মেইন ষ্ট্ৰীমত আহিলে, কি ক'ব? তেখেত আপোনাৰ জিৰ' বুলি কৈছে। মই লোভনীয় তোক কাকো দিবলৈ নাযাওঁ। কাকবা যদি 1 লাখ 2 লাখ দিম, তোমালোকে মোৰ লগত থাকা বুলি কোৱা ব্যক্তি মই ৰঞ্জিত বসুমতাৰীয়ে নহয়। আজিৰ দিনতো কিন্তু BTCত অস্ত্ৰ সংস্কৃতি নাই বুলি আজি BTC চুক্তি হ'ল, BTR চুক্তি হ'ল, কিন্তু আজিৰ দিনত ওদালগুৰিত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ ওলাইছে, কি ক'ব? বাহুবলৰে যুঁজিব বিচৰা মানুহ থাকিব পাৰে নিশ্চয়কৈ, আৰু আপোনালোকে নিশ্চয় জানে আমাৰ এই দৃষ্টিকোণে 2টা আমাৰ অফিচ জ্বলাইছে যোৱাকালি ৰাতি। কোন হ'ব পাৰে আপোনালোকে নিজে ধাৰণা কৰি লওক। এই বছৰ UPPL দলে চৰকাৰ গঠন কৰিব পাৰিব নে? পাৰ্চেণ্টত যদি 100তকৈ বেছি আছে তাক আপোনালোকে লিখিব পাৰে।